হেৰি শুনকচোন, মায়ে বোলে গাঁৱৰ ঘৰলৈ যায়। ৰতনে ফোন কৰিছিলে, তাকে আপোনাক ক'বলৈ দিছিলে। অঁ হয় নেকি? অঁ মায়ে কি ক'লে? মাৰ যাব ইচ্ছা আছে নাই? আছে, মাৰো যাবলৈ মন আছে। বহুত দিন যোৱাও নাই নহয়, আৰু বাবাহঁতৰ বিয়াতো ইহঁতে আহিব নোৱাৰিলে। মনত পৰিব দিয়কচোন, ইমান দিন হ'ল। গৈ আহে বোলে, কেইদিনমান থাকিব। অঁ ঠিক আছে দিয়া, নিজৰ পুতেকলৈনো আৰু কাৰ মনত নপৰিব। গৈ আহক দিয়া, সিহঁতেও ভাল পাব বোৱাৰীক নাতিনীয়েকহঁতে। অঁ তাকে ভাবিছোঁ, নিহাৰকে পঠাই দিওঁ নেকি, আইতাকক থৈ আহক। নিয়ৰেনো ক'ত সময় পাব, আৰু অফিচো আছে তাৰ। অঁ ঠিক আছে দিয়া, তেওঁ তাক সুধি লোৱা, কিবা কাম থাকিবও পাৰে। অঁ ৰ'ব, মাতো তাক। নিহাৰ বাবা, এইফালে আহিবাচোন। অঁ মা, মাতিছিলা? অঁ নিহাৰ, এয়া আইতা বোলে গাঁৱৰ ঘৰলৈ যায়। খুৰাই ফোন কৰিছিলে, মাতি পঠাইছে। আইতাৰো যাব মন আৰু, ইমান দিন হ'ল যোৱা নাই। তুমি কাইলৈ থৈ আহিব পাৰিবানে? নে কিবা কাম আছে নেকি তোমাৰ? অঁ হয় নেকি? নাই দিয়া, কিনো কাম থাকিব। এই প্ৰবন্ধখন লিখি আছোঁ। হ'ব একো নাই, ইমান আৰ্জেণ্ট নহয়, লাহে লাহে লিখি থাকিম আৰু। হ'ব দিয়া, মই কাইলৈ আইতাক লৈ যাম। মই কাইলৈকে গুচি আহিম আৰু ন? অঁ যদি খুৰাহঁতে থাকিব কয়, এদিন থাকি আহিবা। আকৌ মনতে কিবা বেয়া ভাবিব পাৰে নহয়, আমি দুখীয়া বুলি নাথাকা বুলি ভাবিব পাৰে। বেয়া নোপোৱাকৈ আহিবা আৰু এদিন থাকি, যদি কয় আৰু। দিয়া হ'ব দিয়া, তুমিয়ে থৈ আহিবা কাইলৈ। ঠিক আছে দিয়া, এয়া জীয়াকো ক'বা, তাইক। হ'ব দিয়া। অঁ মই তোমাক কথা এটা ক'ব পাহৰিয়ে আছোঁ। এয়া জীয়াৰ মাক বোলে কাইলৈ আহিব, আমাৰ শাহু মা কাইলৈ আহিব বুলি কৈছে। তাই মোক কৈছিলে, মই ক'বই পাহৰি আছোঁ এতিয়া। অঁ বিয়নীহে আহিব নেকি? বিয়নী নাহে নি? অঁ আহিলে ভালে লাগিব আকৌ, আহক দিয়া। নাই দেউতা, খালি শাহু মাহে আহিব। এই ঘৰখন অকলে এৰিব নোৱাৰে যে, আৰু দেউতা ভাগৰ দোকানখন আছে, সেইকাৰণে নাহে বোলে। শাহু মা আহিব, দুদিনমান থাকিব হেনো, থাকাকৈ আহিব। হ'ব দিয়া, আহক দিয়া, থাকি যাওক কেইদিনমান। জীয়েকৰো ভাল লাগিব মনটো। দিয়া হ'ব দিয়া। অঁ মায়ে আহিছে চাগে। মা তুমি আহি পালাহি? আহিলো আকৌ, মোৰ জীয়া মাজনীৰ ওচৰত। অঁ মা ভালে কৰিলা, বহুত মিছ কৰি আছিলোঁ তোমাক। হ'ব মাজনী, মই আহিলোঁ যেতিয়া তুমি এতিয়া একো চিন্তা কৰিব নালাগে। মই সকলো ঠিক কৰিহে যাম আৰু, চিন্তা নকৰিবা। অঁ বিয়নী আহি পালেহি? মাক জীয়েক দুজনী বহুদিনৰ মূৰত লগ পাই একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে চাগে ন? হয় দিয়ক। ভালনে বিয়নী, ভালে আছে? আছোঁ দিয়ক, ভালে আছোঁ। আপোনাৰ ভাল? আৰু বিয়ৰ ভালনে? অঁ আছোঁ দিয়ক, ভালে আছোঁ। তেখেতো ভালে আছে। এই দোকানখনৰ কাৰণেতো আহিব নোৱাৰিলে আৰু মই আহিলোঁ। বোলো মাজনীৰ ওচৰত থাকি যাওঁ দুদিনমান, ইমান দিন হ'ল লগ পোৱা নাই, মনত পৰি আছিলে। অঁ ভালে কৰিলে দিয়ক আহিলে, তাইৰো অলপ এতিয়া ভাল লাগিব। দিয়ক আপোনালোকে আহিছে এতিয়া। জীয়া, মাক ওপৰলৈ লৈ যোৱা, তোমাৰ ৰুমলৈ লৈ যোৱা। ভালকৈ কাপোৰ কানি দি ফ্ৰেছ হ'বলৈ দিয়াগৈ, তাৰপিছত আৰু খোৱা বোৱা বোলো দিবা। অঁ হ'ব দিয়ক মা। মা ব'লা মোৰ লগত ওপৰত ব'লা। অঁ ব'লা মাজনী। মা তুমি অহাৰ কাৰণে মোৰ যে কিমান ফূৰ্তি লাগিছে নহয়, কিমান যে ভাল লাগিছে, মই তোমাক বুজাব নোৱাৰোঁ। নহ'লে কিবা মোৰ ভালেই নালাগা হৈছে। খালি ডাঙৰ বোৱাৰী মিনু, শুনি মানে মোক কিবা লাগি গ'লে জানানে? হ'ব মাজনী, তুমি আৰু চিন্তা নকৰিবা। তোমাৰ মাৰ আহিছে নহয়, মই একেবাৰে সকলো ঠিক ঠাক কৰিহে যাম আৰু। তুমি চিন্তা কৰিবলগীয়া একো নাই আৰু। পিছে জোৱাই ক'ত গ'ল? অঁ অফিচ গৈছে চাগে ন? কেইটামানত আহিব? জোৱাইনো ক'ত অফিচ যায়, নাযায় নহয়। আইতাকক গাঁৱৰ ঘৰলৈ থ'বলৈ গৈছে, খুৰীয়েকহঁত আছে। অঁ কি কথা কৈছ তই? সি অফিচ নাযায়? তে কি কৰে সি? মিনুৰ গিয়েকেতো অফিচ যায়, আকৌ দেউতাকো যায়। নক'বা আৰু, তেওঁৰ আকৌ কি প্ৰবন্ধ লিখা ভূতে পাইছে জানো, সেইবোৰহে কৰি থাকে। অফিচ নাযায় হেনো, সেইবোৰ কামত ইণ্টাৰেষ্ট নাই। মোৰে ফুটা কপাল আৰু, কি কৰিবা। নাই, তেনেকৈ ক'লে নহ'ব নহয়। কি ভাবিছা তুমি? সি যদি অফিচ নাযায়, দেউতাকৰ গোটেই সম্পত্তি পিছত ডাঙৰটোহে পাবগৈ। সকলো সা সম্পত্তিৰ মালিক ডাঙৰটো হ'ব, আৰু তেতিয়া এইখন ঘৰৰ মালিকনী আৰু ৰাজধানী হ'ব মিনু। তেতিয়া থাকিবি আৰু তহঁতে ঘৰৰ কোনোবা চুকত চাকৰৰ নিচিনা। হে কি কৈছা মা? অঁ হয়তো, মইতো এইবোৰ কথা একোৱে ভবা নাছিলোঁ। ঠিকে কৈছা, এই গোটেই ইণ্ডাষ্ট্ৰীৰ মালিকটো ডাঙৰ মানে তেখেতেই হয়, এই ডাঙৰজনে হয়। তেওঁ এইটো চব চম্ভালি আছে। চব সম্পত্তিচোন তেওঁৰ নামত লৈ ল'ব। কিবাকৈ যদি তেওঁৰ নামত লৈ লওঁ, আমি কি কৰিম? আমিচোন একেবাৰে ভিখাৰী হৈ যাব লাগিব। হ'ব মাজনী, তোমাক মই এই সম্পত্তিৰ মালিকনী কৰিবই লাগিব। কিবাকৈ বুদ্ধি কৰি হ'লেও তুমি নিহাৰক অফিচৰ কামত সোমোৱাবই লাগিব। যেনেকৈয়ে নহওক কিয় তাক অফিচৰ কামত পঠাবই লাগিব। এইবোৰ লিখা মেলা কামত কেইটকা পাব সি? কেইটকা পাব? এইবোৰ এতিয়াহে আছে কাৰণে দেউতাকে, পিছত ককাইকে যদি ঘৰৰ পৰা ওলাই দিয়ে কি কৰিব?
নাই নাই, এইবোৰ কৰিব নোৱাৰি দেই। এই মাটি সম্পত্তি তোমালোকে হাত কৰিবই লাগিব। সময় থাকোঁতে কিবা এটা কৰিব লাগিব, নহ'লে পিছত নহ'ব আৰু এই মিনু, তাই ৰাজধানী হ'ব পাৰিলে আৰু তোমাক আৰু একোৱে নাভাবিব, তোমাকে নচুৱাব, গোটেই ঘৰৰ কাম কৰাব, চাকৰি বনাই দিব তোমাক। তাইক ইমান ওপৰলৈ উঠিব নোৱাৰিব নোৱাৰি দেই, তাইকো নোৱাব লাগিব। তাইৰ কাৰণে আজি তুমি ইমান চিন্তা কৰিব লগা হৈছে। তাই নথকা হ'লে তুমি এই ঘৰৰ ডাঙৰ বোৱাৰী হৈ সকলো সা সম্পত্তি মালিকনী হৈ থাকিব পাৰিলা হয়। অঁ মা, মই যে ইমানবোৰ ভাবাই নাছিলোঁ। হ'ব দিয়া, তুমি আহিছে যে তুমি কিবা এটা কৰিবা আৰু। মই একো কৰিব নোৱাৰোঁ, মই কি কৰিম কোৱাচোন? তুমি যি কৰিবা এতিয়া তুমিয়ে কৰিব লাগিব। মাজনী, চিন্তা নকৰিবা, মই কিবা নহয় কিবা এটা খেল খেলিব লাগিব। এই ঘৰখনত তোমাৰ গুৰুত্ব অনাৰ লগতে তোমাক এইখন ঘৰৰ মালিকনী কৰাৰ ব্যৱস্থাও মই কৰিব লাগিব। কোননো? সোমাই আহা। মামী, ভালনে আপোনাৰ? মামা নাহিলে? মামালৈ বৰকে মনত পৰি আছিলে, আহিলে ভাল লাগিলে হয়। নাই, নাহিলে। দোকানখন কোনে চাব? আৰু ঘৰখন এনেকৈ অকলে এৰি থৈ নোৱাৰি নহয়, কোনো নাই এতিয়া ঘৰত। আৰু মই আহোঁতে বেয়া পাইছ নেকি? কি কৈছা মামী? কিয় বেয়া পাম আকৌ? ভাল লাগিছে আকৌ তুমি আহিছা। কথাটোহে কৈছোঁ, মামা আহিলে বোলো আৰু ভাল লাগিলে হয়। হ'ব দিয়া, কাম আছে যেতিয়া আৰু। হ'ব মিনু, তই কিয় আহিছিলি ক? অঁ যাবা, মায়ে মাতি পঠাইছিলে তোমাকে আৰু মামীকে তললৈ মাতি পঠাইছে। আৰু বাসন্তী বাইদেউকো চাহ বনাবলৈ পঠাইছে, একেলগে চাহ খাবলৈকে মাতিছে চাগে। অঁ ঠিক আছে, হ'ব দে, আমি গৈ আছোঁ। তই যা, আমি গৈ আছোঁ। অঁ ঠিক আছে যাবা, আহিবা সোনকালে। মামী আহিব। অঁ গৈ আছোঁ, যা। এই শাহু বোৱাৰী একে বৰ মিল বুজিছা মা। মোকহে দেখিব নোৱাৰে, একে খালি কথা পাতি মোক কথা শুনাব, গালি দিব, সেয়াই আৰু। একেবাৰে মিনুহে সকলোবোৰ আৰু। বুজিছোঁ মাজনী, এইবোৰ তাই খুব বুদ্ধি কৰি আজলি দেখাই শাহুৱেকক হাতৰ মুঠিত ৰাখিছে। এইবাৰ তোমাকো মই শিকাই দিম কি কৰিব লাগে, সেইমতে কৰি যাবা, চাবা শাহুৱে তোমাক কিমান ভাল পায়। এই মিনুক মই কেনেকৈ শাহুৱেকৰ আগত বেয়া কৰোঁ চাই থাকা। হেল্ল' বন্ধু বান্ধৱীসকল, দেখিছেনে জীয়া মাকে আহি আকৌ কিখন কৰিবলৈ লৈছে? মাক জীয়েকে মিলি কি ষড়যন্ত্ৰ কৰিবলৈ বিচাৰিছে বাৰু? মিনুৰ জীৱনলৈ আকৌ ধুমুহা নামি আহিব নেকি? জানিবলৈ চাই থাকক আজলি বোৱাৰী খণ্ডসমূহ। আৰু আজিৰ খণ্ডটো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চায়ো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো দবাই দিব। তেতিয়াহে মই আহিবলগীয়া নতুন ভিডিঅ'সমূহ পোনপ্ৰথমে চাবলৈ পাৰিব। আজিলৈ আহিছোঁ।